ছাত্ৰ-ছাত্ৰীসকল তোমালোক নিশ্চয় কুশলে আছা। আজি মই তোমালোকৰ কাৰণে পঞ্চম শ্ৰেণীৰ ভাষাৰ ব্যাকৰণৰ এটি শ্ৰেণী যোগিতা আনিছো। আমি আজি ইয়াত আলোচনা কৰিম আমাৰ ব্যাকৰণৰ এটি সৰু অংশ। এই অংশটি হৈছে বচন। তোমালোকে ভিডিঅ'টি মন দি শুনিবা বুলি মই আশা ৰাখিছো আৰু সকলোৱে বহি আৰু কলম লৈ আৰু পাঠ্যপুথিখন লগত লৈ ভিডিঅ'টি চাবলৈ আৰম্ভ কৰা। এতিয়া মই বৰ্ডত দুটান বাক্য লিখিম, তোমালোকে চাবা। এক নম্বৰ বাক্যটো হৈছে আমাৰ গাঁৱত এটা পুথিভঁৰাল স্থাপিত হৈছে। বা কৰা হৈছে। ধৰিব পাৰিছ নহয়? আমাৰ গাঁৱত এটা পুথিভঁৰাল স্থাপিত হৈছে। ২ নম্বৰ বাক্য আৰু এটা লিখিছো মই, এটা তোমালোকৰ পুথিভঁৰালটোৰ নাম দিবলৈ ন। পুথিভঁৰাল তোৰ নাম জোনাক। তোমালোকে জোনাকৰ জয়তী পাঠটি পাইছা। গতিকে সেই পাঠৰ পৰা মানে সৰু সৰুকে দুটা বাক্য লৈছো আৰু এটা লংগে বাক্য। তোমালোকৰ গাঁৱত এইবেলি এখন গ্ৰন্থমেলা হ'ব বুলি হ'ব এতিয়া এই বাক্য কেইটালৈ মন কৰাচোন তোমালোকে। মই কেইটামান এই বাক্যকেইটাৰ কেইটামান পদ বা শব্দত মই আণ্ডাৰলাইন কৰি দিছো। আমাৰ গাঁৱত এটা পুথিভঁৰাল স্থাপিত হৈছে। পুথিভঁৰালটোৰ নাম জোনাক। তোমালোকৰ গাঁৱত এইবেলি এখন গ্ৰন্থমেলা হ'ব। আৰু এটা বাক্য লৈছো, মই গ্ৰন্থমেলালৈ যাম। মইতো মই আণ্ডাৰলাইন কৰিছো। আৰু এটা দিছো বাক্য, তুমি মোক কিতাপখন দিবা। তুমি মোক কিতাপখন দিবা। তুমিতো মই আণ্ডাৰলাইন কৰিছো। এই বাক্য কেইটাত মই যেইকেইটা শব্দত আণ্ডাৰলাইন কৰিছো এইকেইটা শব্দ চাবাচোন। আমাৰ বুলি ক'লে আমি কি বুজিছো? মই, মোৰ লগতে মোৰ ভাইটি ভন্টি, মোৰ পৰিয়ালবৰ্গ, মোৰ গাঁৱৰ মানুহ, হয়নে, মোৰ অঞ্চলটোৰ মানুহ, সকলোবিলাক সাঙুৰ খাই আছে এই শব্দটো আমাৰ বুলি ক'লে। আৰু পুথিভঁৰালটো বুলি কোৱাৰ লগে লগে কি হৈছে? পুথিভঁৰালটো বুলি এটা পুথিভঁৰালৰ কথা কৈছে, যিটো পুথিভঁৰালৰ নাম জোনাক। গতিকে ইয়াত এটা পুথিভঁৰালৰ কথা কোৱা হৈছে, হয়নে? তোমালোকৰ বুলি ক'লে তুমি, তোমাৰ মাৰা, দেউতাৰা, আনহাতে তোমাৰ গাঁৱৰ মানুহ, তোমাৰ ভাইটি ভন্টি, সকলোবিলাকক ইয়াত সাঙুৰি লৈছে তোমালোকৰ। মই বুলি কোৱাৰ লগে লগে অকল মোৰ কথাটো কোৱা হৈছে এজনৰ, হয়নে? তুমি বুলি কোৱাৰ লগে লগে অকল তোমাৰ কথাটো কোৱা হৈছে। তোমাক বুলি কোৱাৰ লগে লগে এইটো
তোমাৰ কথাটো কোৱাৰ লগে কি তোমাৰ অকল এজনৰ কথা কোৱা হৈছে গতিকে এই বাক্যকেইটা মন কৰিলে আমি গম পাম কি আমাৰ পুথিভঁৰালটোৰ তোমালোকৰ এই আমাৰ আৰু তোমালোকৰ এই দুটাত এটাতকৈ বেছি মানুহ জড়িত হৈ আছে এই শব্দ দুটাত আৰু পুথিভঁৰালটোৰ মই তুমি এই তিনিটাত দেখিছানে তোমালোকে এই তিনিটাত কি হৈছে এজন মানুহৰ কথা কোৱা হৈছে যিকোনো এজন মানুহৰ কথাটো ইয়াত জড়িত আছে গতিকে দুই ধৰণৰ বাক্য আমি ইয়াত পাইছো গতিকে এই শব্দবিলাকত এই বাক্যবিলাক কি হৈছে আমাৰ গাঁৱত এটা পুথিভঁৰাল স্থাপিত হৈছে আমাৰ বুলি কোৱাৰ লগে এইটো এটাতকৈ বেছি মানুহৰ কথা কোৱা হৈছে আৰু মই বা তুমি বুলি কোৱাৰ লগে এটা মানুহৰ কথা কোৱা হৈছে বুজি পাইছা নহয় এইখিনি কথা মই কোৱা কথাখিনি গতিকে এইখিনি এই আমাৰ তোমালোকৰ হয়নে সিহঁতৰ সি বুলি ক'লে এজনৰ কথা কোৱা হ'ব সিহঁতৰ বুলি ক'লে তাৰ লগতে আৰু বহুত কেইজনৰ কথা কোৱা হৈছে গতিকে সেই শব্দবিলাকৰ যিবিলাক শব্দৰ লগত মানে এটাতকৈ বেছি সংখ্যা জড়িত হৈ থাকে এটাতকৈ বেছি সংখ্যা জড়িত হৈ থাকে সেইবিলাকক বহুবচন বুলি কোৱা হয় ধৰিব পাৰিছা আৰু যিবিলাক শব্দৰ লগত অকল এটাৰ কথা সাঙুৰ খাই থাকে অকল এটা কথা বুজোৱা হয় সেই শব্দবিলাকক কি হয় বহুবচনৰ উল্লেখটো দিছিল এক বচন ন বা একবচন বুলি কোৱা হয় গতিকে আমি বচন বুলি ক'লে এনে বচন বুলি ক'লে আমাৰ অসমীয়া ভাষাত বচন মানে হ'ল উক্তি উক্তি বা কথা কিন্তু অসমীয়া ব্যাকৰণৰ ক্ষেত্ৰত বচন বুলি ক'লে উক্তি বা কথা নুবুজায় সেইটো হ'ল এই দুই ধৰণৰ বাক্য বা এই দুই ধৰণৰ শব্দ যিবিলাকৰ শব্দৰ লগত এটাতকৈ বেছি সংখ্যা জড়িত হৈ থাকে সেইখিনি কোৱা হয় বহুবচন আৰু যিবিলাক শব্দৰ লগত এটা সংখ্যা জড়িত হৈ থাকে বা এটাৰ কথা কোৱা হয় তাকে একবচন বুলি কোৱা হয় তাৰমানে যিবিলাক শব্দই এটাক বুজায় তাক একবচন আৰু এটাতকৈ বা ততোধিক দুই বা ততোধিক সংখ্যা বুজালে কোনো শব্দই তাক বহুবচন বুলি কোৱা হ'ব গতিকে বচন বুলি ক'লে আমি বচন কেই প্ৰকাৰৰ পালো দুই প্ৰকাৰৰ বুজি পাইছা এইখিনি তোমালোকে ধৰিব পাৰিছা গতিকে সেনেকুৱা তোমালোকৰ জোনাকৰ জ্যোতি পাঠটোত আমি একবচন আৰু বহুবচন সম্পৰ্কীয় বহুতকেইটা শব্দই পাম আমি লাহে লাহে আলোচনা কৰিম এইখিনি মই মুছি আচ্ছা এইবাৰ তোমালোকে এই বাক্যকেইটালৈ মন কৰাচোন এই বাক্যকেইটা চাবা মই পঢ়ি দিছো ছোৱালীজনী ধুনীয়া নৈখন শুকাই গৈছে বাঁহডাল ভাগিছে গছজোপা জোপোহা বা ধুনীয়া বা গছজোপা ভাগিছে চুলি কচা কলা এই শব্দকেইটা এই বাক্যকেইটাত মই যিকেইটাত আণ্ডাৰলাইন কৰিছো যিকেইটা শব্দত বা যিকেইটা পদৰ কথাটো আমি পিছত আলোচনা কৰিম তথাপি আমি এটা শব্দ বুলি কৈছো ছোৱালীজনী ধুনীয়া ছোৱালীৰ লগত আমি জনী নৈৰ লগত খন বাঁহ ডাল গছ জোপা চুলি কচা গতিকে ছোৱালীজনী ধুনীয়া বুলি কোৱাৰ লগে লগে এজনী ছোৱালীৰ কথা কোৱা হৈছে নহয় জানো ছোৱালীৰ পিছত এই জনী শব্দ এটা লাগিছে নৈখন শুকাই গৈছে নিৰ্দিষ্টকৈ এখন নৈৰ কথা কোৱা গৈছে এখন নৈৰ কথা কৈছে তাত খন বুলি নৈৰ পিছফালে আমি কিটা লৈছো খন শব্দটো লগাই দিছো গছজোপা বা বাঁহৰ পিছফালে লগাইছো আমি ডাল শব্দ দি গছজোপা পিছে এটা গছৰ পিছত এটা কি লগাইছো জোপা শব্দ লগাইছো গতিকে চুলি কচা চুলিৰ লগত কচা শব্দ লগাইছো যদিও এই কচা চুলি বহুত আছে ইয়াতো ই একবচনে বুজাব এই গোটেইকেইটা একবচন ছোৱালীজনী বুলি ক'লে এক বচন নৈখন বুলি ক'লে একবচন বাঁহডাল বুলি ক'লে একবচন গছজোপা বুলি ক'লে একবচন চুলি কচা বুলি ক'লে একবচন গতিকে এই একবচনৰ যিবিলাক শব্দ আছে এই শব্দবিলাকৰ যিবিলাক বিশেষ্য পদ আছে এই বিশেষ্য পদৰ পিছফালে যিবিলাক শব্দ লাগিছে আমাৰ চাবা জনী খন ডাল জোপা কচা এই শব্দবিলাকক আমি প্ৰত্যয় বুলি কওঁ আৰু এই শব্দ এইবিলাকে আমি কি বুজায় একবচন বুজোৱা শব্দবিলাকৰ যিকোনো এটা বিশেষ্য শব্দৰ লগত এইকেইটা শব্দ লগ লাগি তেওঁলোকে এই শব্দটো কি কৰে একবচন জাতীয় বা একবচন ৰূপত সলনি কৰি দিয়ে যেনে জনী খন যিকোনো এটা শব্দৰ লগত তুমি যদি দাখন কুঠাৰখন নৈখন ন বা ছোৱালীজনী তিৰোতাজনী মহিলাজনী মানে এজনীৰ লগে কি হৈছে এজন মহিলাৰ কথা কোৱা হ'ব ইয়াতে আৰু বাঁহডাল হয়নে লাঠিডাল এইবিলাক ডাল বুলি ক'লে এডাল লাঠিৰ কথা বা এডাল বাঁহৰ কথা কোৱা হ'ব একবচনত যিবিলাক বিশেষ শব্দৰ পিছফালে যিবিলাক প্ৰত্যয় যোগ হয় ডাল জনী খন জোপা কচা হয়নে তাৰপিছত এই শব্দবিলাকক কোৱা হয় প্ৰত্যয় আৰু এই প্ৰত্যয়বিলাকৰ এটা নাম আছে সেইটো কোৱা হয়
নিৰ্দিষ্টতাবাচক প্ৰত্যয় বুলি কোৱা হয়। এইবিলাকক কি বুলি কোৱা হয়? এইবিলাকক জনি, খন, ডাল, হয়নে, পচা, জোপা, এইবিলাক শব্দই কি বুজাব? তো মানুহটো বৰ ধুনীয়া বা মানুহটো পাগল, এইবিলাক কলে কি হব? এই তো, খন, ডাল, জনি এইবিলাক শব্দক নিৰ্দিষ্টতাবাচক প্ৰত্যয় বুলি কোৱা হয়। মনত থাকিব, ই একবচনতে ব্যৱহাৰ হয়, কিন্তু অকল মনত ৰাখিবা। এইখিনি তোমালোকৰ ক্লাছ 5ৰ পাঠ্যপুথিৰ অন্তৰ্গত বিষয়। যিহেতু বচনৰ বিষয়ে আমি চতুৰ্থ শ্ৰেণীতো কিছু আলোচনা কৰি আহিছো, তৃতীয় শ্ৰেণীতো কিছু আলোচনা কৰিছো, ইয়াত আমাৰ নিৰ্দিষ্টকৈ ইয়াত ফকাছ কৰা হৈছে, এইখিনিত আমি গুৰুত্ব দিব লগা হৈছে। সো এই নিৰ্দিষ্টতাবাচক প্ৰত্যয় শব্দটোৰ বিষয়ে আমি জানিব লাগে। এইখিনি হৈছে নিৰ্দিষ্টতাবাচক প্ৰত্যয় কেনেকে যোগ হৈ হলে একবচন হয় নাউন বিলাক, বিশেষ্য বিলাক, সেইটো আমি বুজি পালো। তোমালোকে, মই ভাবিছো তোমালোকে বুজি পোৱাত অসুবিধা হোৱা নাই। এতিয়া আমি এই আলোচনাটোৰ পৰা আমি কি বুজিলো চাবাচোন। বচন বুলি কলে ব্যাকৰণ কি বুলি কয়? ব্যাকৰণত বচন বুলিলে বিশেষ্য বা বিশেষণ পদৰ সংখ্যাক বুজায়, সংক্ষেপে কবলৈ গলে। অৰ্থাৎ যিবোৰ শব্দই এক বা ততোধিক সংখ্যাক বুজায়, মানে বাক্যত, তাকে বচন বোলে। আমি বচন বুলি কলে কি? যিকোনো এটা পদে বা যিকোনো এটা শব্দই যদি এটা বা তাতকৈ অধিক সংখ্যাৰ কথা কয়, তেনেহলে তাক আমি বচন কম। বচন প্ৰধানতঃ দুই প্ৰকাৰৰ, একবচন, যদি এটাক বুজোৱা হয়, এটাক বুজোৱা শব্দবিলাকক একবচন, আৰু বহু বচন, এটাতকৈ বেছি বুজোৱা শব্দবিলাকক বহু বচন বুলি কোৱা হয়। আমাৰ আলোচনাৰ বিষয়বস্তু প্ৰধানতঃ এইখিনি। আৰু তো, খন, জনি এইবিলাক হৈছে নিৰ্দিষ্টতাবাচক প্ৰত্যয়, হয়নে? এইবিলাক একবচনৰ ক্ষেত্ৰত যিবিলাক প্ৰত্যয়ে এটা বস্তু নিৰ্দিষ্টকে ধৰি দিয়ে বা নিৰ্দিষ্টকে এটা বস্তুৰ কথাহে কয়, যেনে চৰাইটো, মানুহজনী, হয়নে, গছৰ ডালটো বা বাঁহডাল, চুলি কচা, এইবিলাক শব্দ কি বুলি কোৱা হয়? নিৰ্দিষ্টতাবাচক প্ৰত্যয় বুলি কোৱা হয়। বুজি পাইছা? গতিকে আজিৰ আলোচনাতে আমি ইমানতে সামৰণি মাৰিছো।